Hey guys, YouTube চেনেললৈ মই কাবেৰীয়ে সকলোকে স্বাগতম জনাইছোঁ কাবেৰী ভ্লগৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব, তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'ব মই নাৰ্চাৰীৰ পৰা কি ফুল সংগ্ৰহ কৰিলোঁ সেইটোকে লৈ এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈ। এয়া প্ৰথমতে আনিছোঁ মই এডাল কেকটাছ, ভালকৈ দেখুৱাই দিছোঁ। এইডাল কেকটাছ আনিছোঁ আৰু তলত এটা পুলি আছিলে, মই এইটো ধুনীয়াকৈ ৰুই থৈ দিছোঁ বেলেগ এটা পাত্ৰত। এয়া কেকটাছটো আনিছোঁ, ইমান ভাল লাগিলে, এইটো পূৰা একদম চেপেটা তেনেকুৱা ভাল লাগিলে কিবা এটা, সেইকাৰণে মই লৈ আনিলোঁ ভাল লগা দেখি। এইটো 100 টকা নে কিমান টকা লৈছিলে, বহুত ভাল লাগিছে। এইটো এটা আনিছোঁ আৰু এটা বেলেগ আনিছোঁ আৰু এইটো এটা আনিছোঁ। এইটো অলপ বেলেগ কেকটাছ, এইটো অকণমান ডাঙৰ হয় চাগে নাজানো। এয়া ভাল লগা দেখি মই লৈ আনিলোঁ উঠাই আৰু বহুত ভাল লাগিছে। এয়া বেলেগ এটা টাবত ৰুব লাগিব, ইমান ধুনীয়া লাগিছে, কেনেকৈনো মই নোৰোৱাকৈ থাকিম, বহুত ভাল লাগিছে। তো এই দুটা কেকটাছ আনিছোঁ আৰু আনিছোঁ এইটো হেঙিং প্লান্ট হয়, খুব ভাল লাগে এইটো দেখিবলৈ। আৰু যেতিয়া হেঙিং মানে ওলমি আহে তেতিয়া বহুত বেছি ভাল লাগে। আৰু ইয়াৰ পুলিটো হৈছে এইটো মই ইয়াতে ৰুই থৈছোঁ, একদম পুলিয়ে হয়। আৰু এইবিলাক বহুত পানী জমা হৈ আছে, এয়া পানী ওলাই যায়, মানে কক'পিট আছে যে সেইকাৰণে পানী আহিছে চাগে। আৰু এইটো বহুত ভাল লাগিছে, কিউট। আৰু আনিছোঁ মই এইজোপা মানে ফুল নুফুলে, বহুত ভাল লাগে, জোপোহা হৈ যায় দেখিবলৈ, বহুত বেছি ভাল লাগে। আৰু এইজোপা মই ভাবিলোঁ দুজোপা আনিম বুলি, কিন্তু নানিলোঁ দুজোপা, বহুত ভাল লাগিলে, এইকাৰণে মই এজোপা লৈ আনিলোঁ। আৰু আনিছোঁ মই দুটা নাৰ্জী পুলি, এই দুটা বেছি দাম নহয়, 15 টকা নে কেইটকা লৈছিলে। আৰু এই দুটা আনিছোঁ, এই দুটা বহুত ভাল লাগিলে মোক, সেইকাৰণে মই লৈ আনিলোঁ। আৰু মানে চবৰ ঘৰতে দেখোঁ এজোপা ফুল, সেইকাৰণে মই ভাবিলোঁ দুজোপা লৈ আনো বুলি, সেইকাৰণে দুজোপা লৈ আনিলোঁ। আৰু আনিছোঁ মই এইজোপাও বহুত ভাল লাগিলে, সেইকাৰণে মই উঠাই লৈ আনিলোঁ। কেইটামান ফুল আচলতে মই পাহৰিলোঁ আনিবলৈ, আৰু সেইটো কাৰণে বেয়া লাগিছে, কেইটামান ফুল পাহৰি গ'লোঁ। আৰু এইজোপা নয়নতৰা, এয়া মই লৈ আছোঁ, কেয়াৰ লৈ আছোঁ। এইজোপা ডাঙৰ হৈছে অলপ। আৰু এইজোপাৰো কেয়াৰ লৈ আছোঁ। এইটো বা বেবী প্লান্ট হয়, খুব ভাল লাগে দেখিবলৈ। আৰু হেঙিং প্লেণ্ট কেইটাৰ কাৰণে মই এনেকুৱা টাব লৈ আনিছোঁ। এয়া বহুত ভাল লাগিছে হেঙিং টাবকেইটা। এইটো অকণমান নীলা, এইটো সেউজীয়া, আৰু এইটো অলপমান য়েল্ল' আৰু গ্ৰীণ, মানে তেনেকুৱা টাইপৰ। আৰু এইটো মানে ৰছী নিচিনা, আৰু এইটো লোহাৰ, এইটো সহজে নিচিঙে কাৰণে মই এনেকুৱা এটা লৈ আনিছোঁ। আৰু এইটো চাগে ছিঙিব দেই, নাজানো ছিঙিব নে নিচিঙে, সেইকাৰণে মই দুটা বেলেগ আনিছোঁ। এইটো দুটা আছে, মানে দুটা এনেকুৱা